নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ লsharani ইউটিউব ইণ্ডাষ্ট্ৰি চেনেলটোলৈ। আজি টচৰ কেইযোৰমান নতুন ডিজাইনৰ যোৰা আনিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম এইযোৰকে লৈছোঁ। এইযোৰ গুণাই কাম কৰা হৈছে, ৰঙা আৰু গুণাই কাম কৰা হৈছে। এইখন হৈছে চাদৰখন। বহুতেই ধুনীয়া হয় কাপোৰযোৰ। এইখন হৈছে চাদৰখন। গুণা কাম কৰা থাকিব, ডাঙৰ বুটাৰ লাইন দুটা থাকিব। চাদৰখন ওপৰলৈকে সৰু সৰু বুটা থাকিব। বহুতেই ধুনীয়া লাগিছে গুণাই কাম কৰাৰ পৰা চাদৰখন। ওপৰত থাকিব সৰু সৰুকৈ ঘন বুটা। কাৰোবাৰ পচন্দ হ'লে যোগাযোগ কৰিব পাৰিব। আমাৰ স্ক্ৰীনত নাম্বাৰ দিয়া আছে। আমাৰ শালঘৰত নতুন ডিজাইনত বোৱা হৈছে এইবোৰ কাপোৰ। এইখন হৈছে চাদৰখন। এনেধৰণে ওপৰলৈকে থাকিব সৰু বুটা। চাদৰখনৰ লগত থাকিব আৰু মেখেলা। গুণাই কাম কৰাৰ পৰা কাপোৰযোৰ বহুত ধুনীয়া লাগিছে। পটিকেইটা চিলাই ল'লে বহুতেই ধুনীয়া লাগিব। এনেধৰণে মীনা কাম কৰা হৈছে। ডাঙৰ বুটাৰ শাৰী দুটা থাকিব এনেধৰণে, আৰু সৰু থাকিব গোটেই ওপৰলৈকে চাদৰখনত। এইখন হৈছে মেখেলাখন। মেখেলাখনো তেনেধৰণেৰে হ'ব। এইখন হৈছে মেখেলাখন। বহুতেই ধুনীয়া লাগিছে কাপোৰযোৰ। কাপোৰযোৰৰ দাম মাত্ৰ 8,500 টকা। কাৰোবাৰ পচন্দ হ'লে যোগাযোগ কৰিব পাৰিব। মেখেলাৰ লগত থাকিব চাদৰ পাৰি আৰু ব্লাউজৰ পিচ। ব্লাউজৰ পিছতো থাকিব পাৰি। এই কাপোৰযোৰৰ দাম মাত্ৰ 8,500 টকা। কাৰোবাৰ পচন্দ হ'লে যোগাযোগ কৰিব পাৰিব। এনেধৰণৰ বহু নতুন ডিজাইনৰ কাপোৰ আমাৰ ওচৰত ষ্টক আছে। কাৰোবাৰ প্ৰয়োজন হ'লে যোগাযোগ কৰিব পাৰিব। আৰু আমাৰ শালঘৰৰ পৰা যিবিলাক মানুহে কাপোৰ নিয়ে, যিবিলাক কাষ্টমাৰে কাপোৰ নিয়ে, সেইবিলাকক হ'লচেল ৰেটত দিয়া হয়। কাৰোবাৰ পচন্দ হ'লে যোগাযোগ কৰিব পাৰিব। এইটো ষ্টাইল নতুনকৈ বোৱা হৈছে। কাপোৰযোৰ বহুতেই মৰম লাগিছে। একেবাৰে পিয়ৰ টচৰ কাপোৰ। কাৰোবাৰ পচন্দ হ'লে যোগাযোগ কৰিব পাৰিব। আমাৰ শালঘৰত বিভিন্ন ধৰণৰ কাপোৰ বোৱা হয়, টচৰ, পাটৰ, পকোৱা। এইযোৰ মিচিং ডিজাইনত আছে। ওপৰতো একেই হ'ব, বুটাৰ দুটা শাৰী। অৰেঞ্জ আৰু ব্লেকত মীনা কৰা হৈছে। ওপৰলৈকে থাকিব এনেধৰণে। এইখন হৈছে চাদৰখন। এনেধৰণে ওপৰলৈকে থাকিব ঘনকৈ সৰু বুটা। অৰেঞ্জ আৰু ব্লেকত থাকিব। বহুতেই ধুনীয়া হয় কাপোৰ কেইযোৰ। কাৰোবাৰ পচন্দ হ'লে যোগাযোগ কৰিব পাৰিব। এইখন হৈছে চাদৰখন। এইখন হৈছে মেখেলাখন। মেখেলাখনো একেধৰণেৰে হ'ব। ওপৰত থাকিব সৰু বুটা আৰু তলত থাকিব বক্স মিচিং ডিজাইনৰ, আৰু ডাঙৰ বুটা শাৰী দুটা। বহুতেই মৰম লগা হয় কাপোৰ কেইযোৰ। এইযোৰ দাম মাত্ৰ 8,000 টকা। কাৰোবাৰ পচন্দ হ'লে যোগাযোগ কৰিব পাৰিব। এইকেইটা হ'ব চাদৰ পাৰি।
এইকেইটা হ'ব চাদৰ পাৰি আৰু ব্লাউজৰো পাৰি এটা থাকিব। কাৰোবাৰ পচন্দ হ'লে যোগাযোগ কৰিব পাৰিব। বহুতেই ধুনীয়া হয় কাপোৰ কেইযোৰ। এইটো হ'ব ব্লাউজৰ পাৰি। এইযোৰ ৰেড আৰু ব্লেকত হ'ব। এনেধৰণৰ নতুন ডিজাইনৰ বহু ষ্টক আছে আমাৰ ওচৰত। কাৰোবাৰ পচন্দ হ'লে যোগাযোগ কৰিব পাৰিব। একেই দামৰে হ'ব, একেই ডিজাইন, দাম সমানেই হ'ব। কাৰোবাৰ পচন্দ হ'লে যোগাযোগ কৰিব পাৰিব। আমাৰ শাল ঘৰত নতুন নতুন ডিজাইনৰ বিভিন্ন ধৰণৰ কাপোৰ আছে। এনেধৰণে ওপৰলৈকে থাকিব সৰু সৰু বুটা। এনেধৰণে থাকিব সৰু বুটা ওপৰলৈকে। বহুতেই মৰম লগা হয় কাপোৰ কেইযোৰ। একেবাৰে পিয়ৰ টচৰ কাপোৰ। এইখন আছে মেখেলাখন। মেখেলাৰ লগত থাকিব ব্লাউজৰ পিচ আৰু চাদৰ পাৰি। একেধৰণেৰে হ'ব মেখেলাখনো। এইকেইটা পাৰি একেধৰণৰে হ'ব। চাদৰ পাৰিকেইটা চিলাই ল'লে কিন্তু কাপোৰ কেইযোৰ বহুতেই মৰম লগা হ'ব। আমাৰ শালঘৰত নতুন ডিজাইনৰ বোৱা হৈছে। কাৰোবাৰ প্ৰয়োজন হ'লে যোগাযোগ কৰিব পাৰিব। কাপোৰটো বহুতেই ধুনীয়া হয়, একেবাৰে ডাঠ। এইযোৰ হৈছে কফি আৰু অৰেঞ্জ মীনা কৰা। এনেধৰণৰ নতুন নতুন বহু কাপোৰ ষ্টক আছে আমাৰ ওচৰত। কাৰোবাৰ প্ৰয়োজন হ'লে যোগাযোগ কৰিব পাৰিব। এনেধৰণে হ'ব। এখন চাদৰ ওপৰলৈকে থাকিব। চাদৰখনৰ ওপৰলৈকে থাকিব বুটা। এনেধৰণৰ গছ বুটা থাকিব। আৰু মেখেলাৰ লগত থাকিব চাদৰ পাৰি আৰু ব্লাউজৰ পিচ। ব্লাউজৰ পিছত থাকিব পাৰি। এনেধৰণৰ বহু কাপোৰ ষ্টক আছে আমাৰ ওচৰত। নতুন ডিজাইনৰ কাৰোবাৰ প্ৰয়োজন হ'লে যোগাযোগ কৰিব পাৰিব। হৈছে চাদৰখন। এনেধৰণৰ হ'ব। কাপোৰ কেইযোৰ বহুতেই মৰম লগা হয়। কাপোৰটোও বহুত ধুনীয়া ডাঠ। এইখন হৈছে ৰেড আৰু ব্লেকত। একেই হ'ব, একে ধৰণৰে। এইযোৰ দাম মাত্ৰ ৭,০০০ টকা। একেধৰণৰে হ'ব। এনেধৰণৰ বহু কাপোৰ আছে আমাৰ লগত। কাৰোবাৰ প্ৰয়োজন হ'লে যোগাযোগ কৰিব পাৰিব। আৰু যিবিলাক কাষ্টমাৰে আমাৰ শালঘৰৰ পৰা আহিব কাপোৰ, সেইবিলাকক হ'লচেল ৰেটত দিয়া হয়। এইটো হৈছে টচৰ থান কাপোৰ। এবাক ব্লাউজৰ পিচ বনাব পাৰিব, যোৰা কাপোৰ বনাব পাৰিব, মেখেলা বনাব পাৰিব। এনেধৰণৰো কাপোৰ আছে আমাৰ ওচৰত। এনেধৰণৰ থান কাপোৰ, টচৰ, পিয়ৰ টচৰ। কাৰোবাৰ প্ৰয়োজন হ'লে যোগাযোগ কৰিব পাৰিব। এনেধৰণৰ নতুন ডিজাইনৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব।